এখন মানে ঘৰুৱা চব্জিৰ মানে থালি ৰেডি হৈ গ'ল আমাৰ। গম পাইছেনে আপোনালোকে? এই মাছ ঔটেঙাটো জোল বনাই দিলোঁ অলপ চুপচুপীয়াকৈ। আৰু এইটো মাছটো শুকান ভাজি সৰু সৰু, এইখিনি কলমৌ ভাজি, আৰু এইখিনি হ'ল মৰা পাত দীঘল দীঘলকৈ পূৰা ভাজি। এতিয়া গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া পথাৰৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, দেখিছেনে আপোনালোকে? মানে ৰাতিপুৱা এতিয়া একদম আজি ৰাতিপুৱাই মানে দুপৰীয়া হৈ গ'ল, গম পাইছেনে বাৰু? বেলিটো পূৰা খাওঁ খাওঁ মাও মাওকৈ ওলাইছে। আৰু সোনকালে মানে কাম বনকেইটা আজৰি কৰি মেলি এই পথাৰ পিনলৈ ওলাইছিলোঁ অকণমান। এয়া মৰাপাতৰ শাক ওলাই আছে, মানে মৰাপাত শাক, কলমৌ শাক। তাকে ভাবিলোঁ দুইজনীয়ে ৰাতিপুৱা আহি অলপ ছিঙি লৈ যাওঁ, সেইকাৰণে বোলো আপোনালোককো দেখাওঁ অকণমান সেউজীয়া পৰিৱেশটো। আৰু পথাৰৰ মাজতে এতিয়া পূৰা ট্ৰেক্টৰ দৌৰি আছে, ৰোৱনী। অৱশ্যে এইবাৰ আমাৰ ৰুবলৈ নালাগে, যোৱাবাৰ মই ৰোৱা কেইবাটাও ভিডিঅ' দিলোঁ, কাৰণ এইবাৰ মই আগতীয়াকৈ বাওবোৰ দিলোঁ যে বাওখিনি নমৰিলে। মৰাপাত যিসকলে চিনি পায়তো পূৰা খায়েই, যিসকলে চিনি নাপায় চিনি পাব তেতিয়া। এইবোৰ সিঁচি ল'ব পাৰে, মৰাপাতৰ গুটি পায় নহয়। আৰু বন্ধু বান্ধৱীসকল, আৰু যিসকলে নতুনকৈ আহিছে মোৰ ভিডিঅ'টোলৈ, সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ল'ৰাকেইটাও খায় মৰাপাত ভাজি দিলে, মানে একদম মৰাপাত, কলমৌ, ঢেকীয়া এইবোৰহে। সেইজনী আমাৰ মায়ে, শাহু মায়ে জাকৈ মাৰিছে, গম পাইছেনে? ঘৰত নাছিলে, সি জাকৈখন লৈ ওলাই আহিলে এটুকাতে পিছপিনে মাৰোহি বুলি, পোনা মাছ পাম বুলি। আৰু আমাৰ এইখিনিত বাও দিছিলোঁ, কিন্তু বাও ক'ৰবাতহে এডাল দুডাল, কিন্তু মৰাপাতৰ শাকখিনিহে ঢেৰ গজি ল'লে। এবাৰ ভাত খাবলৈ পাম নে নাপাম ঠিক নাই দেই ৰাইজসকল। এই চাওকচোন কিমান মৰাপাত, মানে অসংখ্য মৰাপাত, মানে গোটেই দৰাটোতে মৰাপাত। এয়া মৰাপাতৰ গছ, মানে যে ভাত বনামহে এতিয়া। আমি ঘৰ আহি পাই গ'লোহি, এতিয়া ৰান্ধিব লাগে, পূৰা খাব লাগে, মানে ভোক লাগিব, টাইম হৈ গ'ল। কি জানো ন, দেখা হ'লে আমিও অলপ ধৰি আনিব পাৰিলোহেঁতেন নহয়। এইখিনি চব এতিয়া হেৰি মৰিব এতিয়া ন, হেৰিয়ৰ তলে। এইপিনে মই কেৰাহী পাতি পূৰা মাছ ভাজি আছোঁ, আৰু আনপিনে এইকেইটা ঔটেঙা লৈ লৈছোঁ, মাছৰ লগত ঔটেঙা বনাম। আৰু ঔটেঙাকেইটা কিমান ধুনীয়া দেখিছেনে, কোমলীয়া ঔটেঙাকেইটা দেখি খাওঁ লাগিছেনে আপোনালোকৰ? আৰু মই এইখিনি কলমৌখিনি কাটি লৈছোঁ, আৰু এইপিনে ওলালে মৰাপাত শাকখিনি, চব বেলেগ বেলেগকৈ বনাব লাগিব, তেতিয়া খাই বেছি টেষ্টি লাগিব, সেইকাৰণে বেলেগকৈ। তো বন্ধু বান্ধৱীসকল, ভাতটো খাই লওঁ বুলি ভাবিছোঁ। এখন মানে ঘৰুৱা চব্জিৰ মানে থালি ৰেডি হৈ গ'ল আমাৰ। গম পাইছেনে আপোনালোকে? এই মাছ ঔটেঙাটো জোল বনাই দিলোঁ অলপ চুপচুপীয়াকৈ। আৰু এইটো মাছটো শুকান ভাজি সৰু সৰু, এইখিনি কলমৌ ভাজি, আৰু এইখিনি হ'ল মৰাপাত দীঘল দীঘলকৈ পূৰা ভাজি। এতিয়া খাব লাগে মজা চাই। আৰু একোতো ইয়াত সাৰ চাৰ দিয়া নাই ন, সেইকাৰণে খাবলৈ বিৰাটেই মানে টেষ্টি হৈছে। আৰু ভাতটো খাই লওঁ তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আৰু আপোনালোকে যদি খোৱা নাই খাই লওক। ৰাতিপুৱা 9 বাজিব হ'ল, 2 মিনিট বাকী আছে। বন্ধু বান্ধৱীসকল, ভাত পানী আমাৰ খোৱা হৈ গ'ল। তাৰপিছত ভাবিছোঁ এতিয়া কামখিনি যিহেতু কৰি হ'ল, অকণমান ৰেষ্টো ল'লোঁ, যিহেতু পথাৰত দৌৰ মাৰি ফুৰিলোঁ। মাছ ধৰিবলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু মাছ ধৰিবলৈ নগ'লোঁ, কাৰণ ইমান ডাঙৰ ৰ'দ দিছে, সেইকাৰণে নগ'লোগৈ। আৰু এতিয়া ভাবিছোঁ এই ব্লাউজটো যে, এইটো ব্ৰা কাটত চিলাই ৰাখিছিলোঁ ব্লাউজটো, কিন্তু ইয়াৰ পাৰ্পিনটো লগোৱা হোৱা নাই। এই ব্লাউজটো ব্ৰা কাটত লগাই মানে চিলাইছিলোঁ, এতিয়া পাৰ্পিনটো লগাম বুলি ভাবিছিলোঁ। আৰু মোৰ এইটো ব্লাউজটো মোৰ পূৰা কমপ্লিট হৈ গৈছে, দেখিছেনে? পতিকেইটা লগালোঁ এনেকৈ দুইটা ছাইডেদি, এয়া দেখিছেনে সমান সমানকৈ। বহুত কেইটকা পইচা মানে ৰেহাই হৈছে এতিয়া চাবলৈ গ'লে। মানে কি, আৰু পিছপিনে এইটো মানে একদম বেছি শকত হৈ গ'লেও পিন্ধিব পাৰিব। এইটো ৰাউণ্ড কটাটো অকণমান ছাইডত খুলি ল'লেও হৈ যায় দেই। খুব চিলাই দিবলৈহে বাকী আছে, ইয়াত খুব লগাবলৈ বাকী আছে, কাপোৰটো লগাই দিলোঁ। আৰু এতিয়া পাৰ্পিনটো লগাই লওঁ পটাপট ব্লাউজটো।
এই ব্লাউজটো মানে মই পাৰ্পিনটো লগাই দিলোঁ, ইয়াৰ হুক লগোৱা হোৱা নাই, ব্লাউজটো হুকটো লগাই দিব লাগিব। আৰু ইয়াৰ যে এই বগা ফুল আছে সেইকাৰণে ইয়াতে মই কিনাৰটো মানে পাৰ্পিনটো হোৱাইটো দি দিলোঁ, চিলভাৰ কালাৰ দি দিলোঁ, তেতিয়া ধুনীয়া লাগিব বুলি দেখিবলৈ। বা গল্ডেন কালাৰ দিয়া হ'লেও ধুনীয়া লাগিলেহেঁতেন দেখিবলৈ, কিন্তু মই চিলভাৰ কালাৰ দিলোঁ। আৰু পিছপিনতো হ'ল ৰাউণ্ড কটাৰ ব্লাউজটো। ৰাউণ্ড কাটিলে মানে কি হয়, মানে বেছি ভাল হয়, বেছি ডিজাইন দি থকাতকৈ এনেই চিম্পুলকৈ পিন্ধিলে বেছিহে ভাল লাগে। সেইকাৰণে ল'ৰাকেইটাই বাহিৰত কুট কুট খেলি আছে, মানে ময়ো ইহঁতকেইটাৰ লগতে খেলিম বুলি ভাবিছোঁ। কাৰণ এনেই মোবাইলটো টিপি থকাতকৈ ইহঁতকেইটাই যদি এনেকৈও যদি বৈয়াই থাকে নহয়, পাই থাকে নহয়, বডি পাৰ্টটো ধুনীয়াকৈ চলি থাকিব। সেইকাৰণে বাহিৰত অকণমান ল'ৰা ছোৱালীবিলাকক খেলিবলৈ এৰি দিব লাগে। আৰু বিৰাটে ৰ'দ দি আছে বাৰু, পূৰা খেলি আছে পাৰ্থই। গেল এতিয়া মই খেলিম। আগতে ঢেৰ খেলিছিলোঁ কিন্তু দেই, এতিয়া ল'ৰাকেইটাৰ লগতে অকণমান খেলিব লৈছোঁ, মানে কি এক্সাৰচাইজো হ'ব, অকণমান জঁপিয়াম এতিয়া। সেইকাৰণে আজি কুট কুট খেলিম। মানে একে উশাহে পাবহি লাগিব। ল'ৰাকেইটা জঁপিয়াই আছিলে, সেইকাৰণে লগতে ময়ো অকণমান। এতিয়া মই মৰিলো, চা না এইবাৰ ছয় ঘৰ পাল লাগে। জঁপিয়াবা সেইটো গুটিটো পুৰা পাৰি গ'ল। গেল এবাৰ পাৰ্থ কোন ঘৰ গেল? পাৰ্থ গ'ল। এবাৰ আমাৰ ল'ৰাটো কেনেকুৱা আমাৰ ধাপ্পা খেল খেলিছে চাওকচোন। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো কেনে লাগিলে জনাবলৈ নাপাহৰিব। গোটেই দিনটো ভিডিঅ'টো দেখাই দিলে বুলি ক'লেও বেয়া নহ'ব। আৰু শেষলৈকে চোৱাৰ কাৰণে ভিডিঅ'টো সকলো লোকে ধন্যবাদ জনালোঁ। আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, যাতে ভিডিঅ'টো নটিফিকেশ্যনো গৈ থাকে। সেইকাৰণে ধন্যবাদ। নতুন এটা ভিডিঅ'লৈ আকৌ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ।